আজি মই লগ পাম এগৰাকী বিশেষ ব্যক্তিক বহুত বেছি স্পেচিয়েল হয় তেখেত মোৰ জীৱনত গতিকে তেখেতক যেহেতু লগ কৰিবলৈ যাম সো মানে মনটো দিল গাৰ্ডেন হৈ আছে হয় না আপোনালোকক এগৰাকী ব্যক্তিৰ সৈতে চিনাকি কৰাই দিম আৰু সেই ব্যক্তিগৰাকীয়ে এতিয়া শুই আছে সেই ব্যক্তিগৰাকীয়ে সদায় ৰাতিপুৱা দেই আপোনালোকক যদি মই দেখাবলৈ যাওঁ সেই ব্যক্তিগৰাকীক তেখেতে ডিউটি জেগাত থাকিলে বহুত সোনকালে উঠে কিন্তু আনকালে হ'লে তেখেতে এতিয়া এইয়া উঠ মই শুই থাকিলে মোক কাপোৰখন ব্লেংকেটখন দাঙি দিবগৈ দেই তাৰপিছত কি কৰে ফেনখন দি দিব যদি ঠাণ্ডা দিন হয় ফেনখন দি দিব তাৰপিছত পানী বাৰু নামাৰে এতিয়া নিজে হ'লে শুই আছে লাজ পোৱা নাই কিয় নিজৰ ঘৰত নহয় টাইমটোৰ কথা সুধিছোঁ কেইটা বাজিলে ইটছ টাইম 7:31 ভাগ্য নিজে বনাই ল'ব পাৰে হয় নেকি আৰু কি কি কৰিব পাৰে যেনেকৈ মই বনাই লৈছোঁ ভাগ্য আই কি ভাগ্য তাই ভাগ্যখন দেখিলে মোৰ দুখে লাগে ইমান ডাঙৰ ভাগ্য ভগৱান উঠা উঠা আই উঠা একদম এটা সঁচা কথা কওঁ আপোনালোকক আজি মানে মনটো সাংঘাতিক ভাল লাগি আছে ভগৱান শপত পিছপিনে সেই পিছপিনে নহয় আগপিনে ভগৱান আছে বহুত বেছি ভাল লাগি আছে কাৰণ আজি মই লগ পাম এগৰাকী বিশেষ ব্যক্তিক বহুত বেছি স্পেচিয়েল হয় তেখেত মোৰ জীৱনত গতিকে তেখেতক যেহেতু লগ কৰিবলৈ যাম সো মানে মনটো দিল গাৰ্ডেন হৈ আছে হয় নাই বাৰু আপোনালোককো লগ কৰাই দিম তেখেতৰ লগত অকণমান দেৰিকৈ লগ কৰাই দিম মানে বহুত দেৰিকৈ লগ কৰাই দিম এতিয়া নহয় কাৰণ দিনটোত মোৰ বিশেষ এটা কাম আছে আজি দুগৰাকী ব্যক্তিক চিনাকি কৰাই দিম এগৰাকী হৈছে মোৰ স্পেচিয়েল ওৱান আৰু এগৰাকী তেখেতো বিশেষ কম বাৰু লাহে লাহে অকণমান ৰখক মনটো ইমান ফূৰ্তি লাগি আছে মোবাইলটো চাৰ্জ দি লওক কাৰণ ওলাই যাব লাগিব যে জিকা ভোলৰ তৰকাৰী খুবেই প্ৰিয় মায়ে বনাই দিছে এয়া ভোলৰ ঘৰৰ ভোল একদম মজাকৈ ভাতকেইটা খাই লওঁ আৰু মেইনলি ভাতকেইটা খোৱাৰ পিছত কেনেকুৱা এটা গৰম উঠিব আৰু এই বৰষুণ মানে নিদিয়া বতৰ ৰ'দ বৰষুণ এটাও যে নাথাকে সেই বতৰটোত মানে মানুহ মৰা বতৰ আৰু দেই গোটেই দিনটোক লৈ একদম হেভি প্লেনিং হৈ আছে এতিয়া যাবলৈ লৈছোঁ মঙলদৈত আৰু বায়ে মোক আগবঢ়াই থ'বলৈ যাব ওলাইছে মেইনলি বতৰটো খুব বেয়া আজি ইয়াতে এটা নিয়ম বনোৱা হৈছিলে যেতিয়া বা ঘৰলৈ আহে তেতিয়া মানে মই য'তেই নাথাকোঁ ময়ো ঘৰলৈ আহিবলগীয়াটো এটা বাধ্যতামূলক নিয়ম তেখেতে বনাইছিলে কিন্তু আজি তেখেতক এই থৈ মই গৈ আছোঁ তুমি যাম বুলি ভাবিছা যাবাই যাবই লাগিব আৰু মোৰ সময় আহি গ'ল মই যাবই লাগিব তুমি ধৰি ৰাখিব নোৱাৰিলা মোক বুজিছানে আৰু ৰাতিপুৱা আমাৰ তাৰ পৰা ধুনীয়াকৈ বাছ পাই যে তথাপি তেখেতৰ মোক আগবঢ়াই থ'বলৈ অহা চখটোৰ কাৰণে ধন্যবাদ কৃষ্ণ আৰু এইপিনে আমি আহি খটৰা সত্ৰৰ সন্মুখ কৃষ্ণ ভগৱান এইখিনি পালেই মনটো এটা শান্তি পৰি যায় আৰু কৃষ্ণ তাতে আজি মঙলবাৰ জয় বজৰংবলী চ' নাও আই এম অন দ্য ৱে টু মঙলদৈ তাৰপিছত ডিচাইড কৰা হ'ব যে প্ৰিয়জনক লগ কৰিবৰ কাৰণে মই কিমান বেছি সোনকালে যাব পাৰোঁ ঘৰৰ পৰা 4 কিলোমিটাৰ দূৰতহে থ'বলৈ আহিছিলে তাৰপিছত ক'লে নাই আৰু অকণ আগৰ পৰা আহিল 15 কিলোমিটাৰ তাৰপিছত ক'লে নাই আৰু অকণমান যাওঁ আহি প্ৰায় 20 কিলোমিটাৰমান দূৰলৈকে মোক থ'বলৈ আহিলে মানে এৰিবলৈ মন নাই আৰু তেখেতৰ বাই বাই আহি পালোঁ মঙলদৈৰ ভেবাঘাটত আৰু ভেবাঘাটৰ পৰা গুৱাহাটী লাইনত যাওঁতে ভেবাঘাট চেণ্টাৰটো পাৰ হৈ অকণমান আগতে এই লেফ্ট ছাইডে যিটো ৰাস্তা আছে এই ৰাস্তাটোৰে সোমাই পেলাই একদম চিধা গৈ থাকিব লাগিব ল কলেজৰ ওচৰলৈকে হয়তো মঙলদৈবাসী লোকে বা মঙলদৈ ল কলেজখন ক'ত আছে আপোনালোকে প্ৰায় জানে তাত ৰাস্তাটো ডিভাইড হৈছে আৰু ডিভাইড হওঁতে সোঁপিনে আহি পেলাই পালোঁ মই কুঁৱলী বিউটি পাৰ্লাৰ আৰু আজি মই এটা বিশেষ কামৰ কাৰণে এই কুঁৱলী বিউটি পাৰ্লাৰত আহিছোঁ কি কামৰ কাৰণে আহিছোঁ জনাম আপোনালোকক পাৰ্লাৰখনত সোমায়ে মনটো বহুত বেছি ভাল লাগিছে কাৰণ ইমান প্ৰপাৰলি তেখেতে প্ৰতিটো বস্তুৱে অৰ্গেনাইজ কৰিছে এতিয়া কোন তেখেত কিয় আপোনালোকৰ কাৰণে এই ভিডিঅ'টি বনাইছোঁ এই ভিডিঅ'টি চালে আপোনালোকৰ কি লাভ হ'ব গোটেইখিনি কথা জনাম অকণমান সময় অপেক্ষা কৰিব মংগলদৈ অহা বিশেষ এটা কাৰণ আছিলে আৰু কাৰণটো আপোনালোকে নিশ্চয় গমেই পাব এতিয়া সকলো জনা হৈ গ'ল মেকআপ প্ৰডাক্টছ দেখিছে মানে আজি এটা মেকআপ লুক ল'বলৈ আহিছোঁ আৰু মেকআপটো দিব মই চিনাকি কৰা এয়া আইজনীবা তেখেতে খুব ধুনীয়া মেকআপ কৰে মই চাই থাকোঁ আৰু বহুত বেছি এনাৰ্জেটিক উমেন হয় বহুত কষ্ট কৰিব পাৰে মই আপোনালোকক এবাৰ তেখেতৰ যিটো মানে পাৰ্লাৰ হয় পাৰ্লাৰখন দেখুৱাম নিজেই গম পাব আপোনালোকে কি খবৰ আপোনাৰ ভাল একদম ৰাখিছে আৰু ভাল লাগিছে আচলতে আমি বহুত দিনৰ পৰা লগ কৰিম এনেকৈ এটা ভাবি থকা হৈছিলে কিন্তু আজি ফাইনেলি ভগৱানে মিলালে আৰু লগ পাব মন আছিলে আজি ভাল লাগিলে আৰু এতিয়া মেকআপটো ষ্টাৰ্ট কৰিব বায়ে আৰু আপোনালোককো দেখুৱাই যাম
লগতে খুব ধুনীয়া ধুনীয়া কিছুমান ইনফৰমেশ্যন দিবলৈ আছে আপোনালোকক যাৰ পৰা আপোনালোক সকলোৰে বহুত বেছি সহায় হ'ব মোৰ মেকআপৰ কাম ষ্টাৰ্ট হৈ গ'ল আৰু মেকআপটো যিহেতু এটা আৰ্ট হয় প্ৰতিগৰাকী মেকআপ আৰ্টিষ্টে ট্ৰাই কৰে নিজৰ ক্লায়েণ্টক প্ৰডাক্টবোৰ ভালকৈ এপ্লাই কৰি পেলাই এটা পাৰফেক্ট লুক দিবৰ কাৰণে আৰু তেওঁলোকৰ এটা হাতত প্ৰেছাৰ থাকে সেই প্ৰেছাৰটোৰ বেলেঞ্চ থাকিলেহে ভাল মেকআপ এটা হৈ যায় আৰু বহুত কষ্ট হয় যিহেতু 2 ঘণ্টা 3 ঘণ্টা থিয় হৈ হৈ মেকআপ কৰিব লাগে হয়নে মোৰ মেকআপটো এতিয়ালৈকে যিখিনি দেখিছোঁ মোৰ এতিয়াই বহুত ভাল লাগিছে ফাইনেলটো বাৰু আপোনালোকক দেখুৱাম তাৰ আগতে তেখেতৰ কিছুমান কথা আপোনালোকক জনাওঁ তেখেতে য'ত মেকআপ শিকিছিলে তাত টপাৰ হৈছিলে এনেইতো টপাৰ নহয় কাম কৰিছে সেইকাৰণে ভাল কাম কৰাৰ কাৰণে টপাৰ হ'বলৈ পাইছে আৰু এনেকুৱা নহয় যে তেওঁ এটা জেগাতে শিকিছে আৰু বাদ দিছে তেওঁ নিজৰ জীৱনত সময় সুবিধা অনুযায়ী য'ত যেনেকৈ শিকিবলৈ পাৰিছে তাতে শিকিছে মেকআপ বিউটিচিয়ান নেল এক্সটেনশ্যন বিভিন্ন ছাইডত তেখেতে অভিজ্ঞতা বুটলিছে আৰু সেই হিচাপত তেখেতৰ কাম সঁচাকৈ বহুত ভাল এতিয়া পাৰ্লাৰখন যিহেতু আপোনালোকক দেখুৱাইছোঁ পাৰ্লাৰৰ বহুত ধুনীয়া অফাৰ কেইটামানৰ বিষয়ে আপোনালোকক জনাম অলপ পিছতে আৰু খুব ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে মই তেওঁৰ কামটো কিন্তু সঁচাকৈ এপ্ৰিচিয়েট কৰিছোঁ দেই বহুত ভাল লাগিছে আহি পেলাই ফাইনেলি মোৰ মেকআপ কৰা হৈ গ'ল এইটো আজি মোৰ মেকআপ লুক কেনেকুৱা পাইছে আপোনালোকে ক'ব মোৰ কিন্তু বহুত বেছি ভাল লাগিছে মানে এনেকুৱা নহয় যে মেকআপ আৰ্টিষ্ট গৰাকী মোৰ সন্মুখত আছে সেইকাৰণে মই কৈ আছোঁ তেখেতে মোক কৈ আছে তুমি বাৰু ভিডিঅ'ত ক'বা তোমাৰ অপিনিয়ন অফ কেমেৰাও কোৱাচোন কেনেকুৱা লাগিছে মই তেখেতক মানে অফ কেমেৰা এক্সপ্ৰেছ কৰিব পৰা নাই চিৰিয়াছলি আপোনালোকে চাওকচোন আই মেকআপটো লগতে ফেচ আৰু চুলিখিনিত এইটো অৰিজিনেল জিপচি লগাইছে কেনেকুৱা ধুনীয়া লাগিছে মানে মেকআপ লুকটো মই এইটো কোৱা নাই যে মোক বহুত ধুনীয়া লাগিছে মোক কেনেকুৱা লাগিছে সেইটো আপোনালোকে ক'ব হয় নাই আপোনাৰ কেনেকুৱা লাগিছে আপুনি নিজে মেকআপটো কৰিছে বুলি নহয় মানে মোক কেনেকুৱা লাগিছে সেইটো ক'ব দিছোঁ মোৰ বহুতে ভাল লাগিছে মই নিজেও বহুত খুশ হৈছোঁ আজি আই মেকআপ লগতে স্কিন মই মানে মেকআপটো যেতিয়া কৰি আছে তেখেতে মোক ক'লো অকণমান ৰখকচোন মোক আই মেকআপটো চাবলৈ দিয়ক ইমান ধুনীয়াকৈ কৰিছে আৰু জনাবলৈ পাই খুবেই সুখী হৈছোঁ যে তেখেতে খুব ধুনীয়া এখন বিউটি পাৰ্লাৰ চলাই আছে মই আপোনালোকক আহিয়ে দেখাইছিলোঁ কুঁৱলী বিউটি পাৰ্লাৰ হয়নে অঁ কুঁৱলী বিউটি পাৰ্লাৰ তাৰপিছত কুঁৱলী কাৰ নাম মোৰ ছোৱালীৰ নাম বেটি মেইন আজিৰ এই মেকআপ লুকটো এয়া আইজনী বাৰে দিলে আইজনী শৰ্মা তেখেতৰ ঘৰ মঙলদৈত আৰু তেখেতে মঙলদৈত খুব ধুনীয়া মেকআপৰ কাম কৰি আছে আৰু লগতে তেখেত এগৰাকী বিউটিচিয়ান হয় এইজনী আমাৰ কুঁৱলী বেটি হাই কোৱা কেনেকুৱা লাগিছে আজি মাৰ মেকআপ কামটো মানে মোক কেনেকুৱা লাগিছে বেয়া লাগিছে নেকি সঁচাকৈ কোৱাচোন অকণমান বেয়া লাগিছে নেকি আপোনালোকে মোৰ মেকআপ কামটো চাই কেনেকুৱা পাইছে কমেণ্টৰ জৰিয়তে জনাব লগতে আপোনালোকক মই পাৰ্চনেলি ৰিকুৱেষ্ট কৰিছোঁ মোৰতো খুবেই বেছি ভাল লাগিছে তেখেতে ইমান ধুনীয়াকৈ মানে কাপোৰটো তেওঁ নিজৰে হয় আৰু জুৱেলাৰী তাৰপিছত এই গোটেইখিনি মানে ইমান ছিষ্টেমেটিকেলি অৰ্গেনাইজ কৰিছোঁ বহুত বহুত ভাল লাগিছে থেংক ইউ ছ' মাছ মানে মই বহুত দিনৰ পৰা বিচাৰি থকা এটা মেকআপ লুক মই আজি পাইছোঁ মই তেখেতৰ ইনষ্টাগ্ৰামৰ যিটো ID হয় এইটো স্ক্ৰীনশ্বটটো দি থৈ দিছোঁ তাতে গৈ পেলাই আপোনালোকে ফ'ল' কৰি ৰাখিব তেতিয়া তেওঁ মেকআপৰ কামবোৰ চাব পাৰিব লগতে মই ডেছক্ৰিপশ্যনতো লিংক দি থৈছোঁ ইউটিউবৰ ভিডিঅ' যিসকলে চাই আছে চাব লিংকটোৰ পৰা তেওঁক ফ'ল' কৰিব পাৰিব আৰু খুব কম ৰেঞ্জতে তেখেতে মেকআপ কৰে ব্ৰাইডেল মেকআপ ৰিচেপশ্যন লুক জোৰোণ মেকআপ লগতে যিকোনো পাৰ্টি মেকআপ যিকোনো মেকআপ মানে একদম ৰিজনেবল প্ৰাইজত এতিয়া দুৰ্গা পূজাৰ কাৰণে বিশেষ এটা অফাৰ ৰাখিছে চুলিৰ ক্ষেত্ৰত যিহেতু আজিকালি প্ৰায়ে চুলি ষ্ট্ৰেইট কৰেই গতিকে কেনেকুৱা অফাৰ ৰাখিছে আপুনি হেয়াৰ কাটটো ফ্ৰী থাকিব 3000ৰ পৰা আৰম্ভ হেয়াৰ কাট ফ্ৰী থাকিব মানে চুলি ষ্ট্ৰেইট কৰিলে স্পাটো থাকেই তাৰপিছত তাৰ লগতে হেয়াৰ কাটটো মানে তেখেতে ফ্ৰী দিব আৰু এটা বিশ্বাসত মানে আমাৰ ওচৰত আহে গতিকে সেই বিশ্বাসটো আমিও দিব খোজো সেইটোৱে আৰু কাম ভাল হ'লেহে মানে মানুহে কাম ল'ব বিচাৰিব গতিকে আপোনালোকে আহক মই আজি আপোনালোকক লোকেশ্যনটো দেখুৱাই দিছোঁ লগতে যদি কোনোবাই চিনিও পোৱা নাই মই যিটো কণ্টেক্ট নাম্বাৰ চালেও পাব কুঁৱলী বিউটি পাৰ্লাৰ গতিকে আপোনালোকে চাৰ্চ কৰি চালে পাব মই যিটো ফোন নাম্বাৰ স্ক্ৰীনত অলৰেডি দি আছোঁ সেই নাম্বাৰটো আপোনালোকে ছেভ কৰি ৰাখিলে তেতিয়াহ'লে এজনীবাক মেকআপৰ কাৰণে বা পাৰ্লাৰৰ কাৰণে আপোনালোকে পাব লগতে কেতিয়াবা বিয়া চিয়া হ'লে বিয়াৰ আগদিনাখনে হোম ছাৰ্ভিচো তেখেতে দিবগৈ লোকেশ্যনটোৰ ওপৰত ডিপেণ্ড কৰিব কল কৰিব নেইল এক্সটেনশ্যনৰ কাৰণেও তেওঁৰ ওচৰত আহিব পাৰে আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা যদিহে কোনোবাই একেবাৰে কম বাজেটত বিচাৰি আছে যে সেলফ মেকআপটো শিকি লওঁ আৰু বিউটিচিয়ান কোৰ্চটো একদম কম খৰচত যদি আপোনালোকে শিকিবলৈ বিচাৰে বাক কণ্টেক্ট কৰিব কাৰণ আজিকালি থ্ৰেডিংটো হওক হেয়াৰ কাটটো হওক বা ফেচত কেনেকৈ কি এপ্লাই কৰে সেইটো খুবেই নেচেচাৰী হৈ পৰিছে চ' একেবাৰে কম ৰেঞ্জত বুলি কৈছোঁ আপোনালোকে কথা পাতি বাৰ লগত ভালকৈ কথা পাতি চালে নিশ্চয় গম পাব বাৰু পলম নকৰোঁ এতিয়া মোৰ আজি অভাৰঅল এই মেকআপ লুকটো একদম ডেম খুচ বহুত বেছি ভাল লাগিছে মেকআপটো লগাব সময়ত যিমান ফূৰ্তি লাগে গুচাব সময়ত বহুত দুখ লাগে কিন্তু এটা সময় মানে এনেকুৱা হৈ গ'ল এগৰাকী প্ৰিয় ব্যক্তিক দেখালোঁ দ্য মেইন আৰ্টিষ্ট তেখেতক দেখাবলৈ এতিয়াও বাকী আছে আৰু এতিয়া
মই সোনকালে কাপোৰটো চেঞ্জ কৰোঁ আৰু আপোনালোকক দেখুৱাম মোৰ বিশেষ ব্যক্তিগৰাকীক মানে লাভড ওৱান বাই বাই চি ইউ চুন আজি মঙলবাৰ সেইকাৰণে মানে ভেজ পেটিছকে ল'লোঁ ৰাতিপুৱা 8টা 20তে ভাত খোৱা ইমান বেছি ভোক লাগিছে এতিয়া 5টা বাজিলহি আৰু এতিয়া বাছত উঠিছোঁ এজাগালৈ যাবৰ কাৰণে চকলেট খাই অকণমান এনাৰ্জি গোটাইছোঁ আৰু ক'ত যাম কিয় যাম জনাই আছোঁ আৰু মোৰ দ্বিতীয়টো ছাৰপ্ৰাইজ হ'ল এইটো ধন তুমি ভাল পোৱা নে বেয়া পোৱা ভাল পাওঁ নিশা বেয়া ন নিশা ভালনে বেয়া আজি স্কুলত আনিব কোন আহিছে শুবলৈ হৈ গ'ল তোমাৰ চুমতে দি যাবা আজি নিজকে কিবা জোৰোণৰ মেকআপ লুক এটা দেখিবলৈ পালোঁ বহুত বেছি ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লাভ ইউ অল টেক কেয়াৰ বাই বাই